ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি ধান প্ৰথম দাম আৰু ধান দাবলৈ আহিছোঁ। এইখন আমাৰ পথাৰ। আজি পাছবেলা আহিছোঁ দেই পথাৰলৈ। আজি 20 তাৰিখ 20 নৱেম্বৰ পৰা একদম ধান দোৱা ষ্টাৰ্ট। আজি পাছবেলা আহিছোঁ বাৰু, মায়ে আগবেলা আহিলে, মই এতিয়া আহিছোঁ পাছবেলা। এইখিনি পথাৰ আমাৰ বহুত দূৰলৈকে আছে দেই ধান দাম। এতিয়া আজিৰ পৰা অকণমান বগা হৈ আছিলোঁ, ক'লা হৈ যাম আৰু দেই। এতিয়া পথাৰলৈ আহি ধান দাইছোঁ। আমাৰ ধানবোৰ এনেকুৱা হৈছে দেই। আমাৰ ঘৰৰ ওচৰতে পথাৰ, আমাৰ এইখিনি পাছফালে পথাৰ ধান। মেইনচিক আইতাকৰ লগত থৈ আহিছোঁ, মই পথাৰলৈ আহিলোঁ। এইখিনি আমাৰ ধান। এয়া এতিয়া মই মুঠিটো বান্ধি দিম এনেকৈ। মোৰ মুঠিবোৰ সৰু সৰু, হাতখন সৰু যে, সেইবাবে মুঠিকেইটা সৰু সৰু। এইটো মোৰ মুঠি, ইয়াত থৈ দিম এনেকৈ। আকৌ এটা দাওঁ। ধান দালোঁ অলপ, তাৰপৰা পাছবেলা দাব আহিছোঁ যে বেছিকৈ দাব নোৱাৰোঁ আৰু। এতিয়া আহি আছোঁ আৰু ইবোৰ ধান কেনেকুৱানো হৈছে চাবলৈ। এইখিনি একদম চাপ মোৰ নিচিনা কটীয়া হৈছে আকৌ এইখিনি। আৰু এইবোৰ আহোমশালি ধান, এইবোৰ নাই পকা ভালকৈ, পকিব আৰু। এতিয়া আৰু আমি গৈ আছোঁ চাবলৈ পথাৰ। চাপ হ'ল বাৰু, তথাপিতো ধুনীয়া আছে ধানবোৰ। এইখিনি আহোমশালিখিনি ওখ হৈছে। কাঁচি লৈ কিনি হাতত গৈ আছোঁ, চাই আহোঁগৈ কেনেকুৱানো হৈছে। কাতি বিহুৰ দিনাখনি আহিছিলোঁ পথাৰলৈ, তেতিয়া নাই ওলোৱা হৈছিলে ভালকৈ। এতিয়াহে পকিছে আৰু ওলাই মেলি ক্লিয়াৰ বাৰু, এতিয়া পকিছে ধুনীয়াকৈ। আমাৰ পাছফালৰ পথাৰখন, আগফালে দাবলৈ হৈছে বাৰু এডৰা, বেছিকৈ নাই হোৱা। পাছফালে সোনকালে পকিছে। এইখিনি কি ধান বাৰু? বাহাদুৰ ধান। সেইখিনি চাপ আকৌ। ধান এইখিনিয়ে দালোঁ আৰু এতিয়া যাওঁগৈ ঘৰলৈ। ঘৰটো ওচৰ বাৰু এইখিনি। আপোনালোকৰ ধান দাব হৈছেনে? পথাৰলৈ আহি ভাল লাগে ধান দাবলৈ। যাওঁগৈ আৰু। মোৰ ভিডিঅ'টি চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ তেনেহ'লে বাই বাই। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাই আছোঁ।